Hey guys, নমস্কাৰ গুড ইভিনিং সকলোকে মই জানিবে সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আৰু ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদৰ ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি দিনত ব্লগ বনোৱা হোৱা নাই মোৰ মানে কি ক'ম আৰু আজি মানে বৰষুণ দি আছে দিনতো মানে ইমান মনো আজি ভাল নাছিলে মোৰ দেই পিনাকে কালি গুৱাহাটীৰ পৰা আহোঁতে দেৰি হৈছে বুলি খাব লাগে যিমানে ব্যস্ত নহওক কিয় সি মানে কাম থাকিলে মানে খোৱা লোৱা চব বন্ধ কৰি দিয়ে জানেনে এনেকুৱা খং উঠে তো সেই কেইটামান ৰুটি ৰৈ গৈছে আৰু এইকেইটামান বুলি ক'লে আছে নেকি দুটামান আলু ভাজি কৰিছোঁ ৰাতিপুৱা সি আকৌ আলু ভাজি নহ'লে ৰুটি খাবলৈ বেয়া পায় তাৰ কাৰণে আলু ভাজি কৰিছোঁ সেই মানে এনেকুৱা খং উঠিছে মোৰ যাৰ কাৰণে মই কৰিছোঁ মানে সি খোৱাই নাই জানেনে এনেকুৱা খং উঠিছিলে মোৰ মানে আহোঁতে সন্ধিয়া হৈছে দুটা ৰুটি আছে মা এটা লৈ গৈছে গাড়ীৰ ফালে উৎপাত লগাইছে তাইক খুৱাই মেলি ল'লোঁ দুটা ৰুটি আছে অকণমান চাহ বনাম আলু ভাজিৰ লগত ৰাতিপুৱা আলু ভাজিৰ লগত খাম অকণমান চাহ বনাই লওঁ মায়ে অলৰেডি বনালে বেকাৰী বিস্কুটো আনিছিলে দেউতাই সেইদিনা যে আনিছিলে তিলৰ বিস্কুট মোৰ খুব মজা লাগে বেকাৰী বিস্কুট মই এনেই হ'লে নাখাওঁ কিন্তু সেই বিস্কুট মই খাবলৈ ইমান ভাল লাগিছে মায়ে প্ৰথম আনিছে ফাৰ্ষ্ট টাইম মায়ে মানে আৰু ক'ত আনিব মানে গোটৰ মিটিং গৈছিলে যে এদিন হ'ল 2 মাহমান আগত দেই গোটৰ মিটিং গৈছিল যে আহোঁতে মানে দেউতাই কিনি পঠিয়ালে আৰু মাৰ হাতত দি পঠিয়ালে সেয়ে মানে মায়ে অনা আৰু সেয়ে খাইছোঁ যে সেয়ে মানে ভাল লাগিছে দেই তো সেই আনিলে দেউতাই কালি আকৌ আনিছে মই চাগে আধা খাই দিলোঁ আৰু বেছি নাথাকে বাৰু 15-16টামান থাকে মই তাৰ পৰা 5টামান খাই দিলোঁ এতিয়া কেইটামানহে আছে চাগে মাও খাবলৈ ভাল পায় নৰম ন মাৰ কাৰণেও ভাল আৰু খাবলৈ আমাৰ গাৰ্গী মানে চব বস্তু পেলাই দিয়ে জানেনে তলত থাকিলে চব বস্তু ওপৰত উঠাই থৈ দিব লাগে আৰু মোৰ ড্ৰেছিঙতো মই চব বস্তু মানে লুকাই থৈ দিওঁ চব চিদিলি বিদিলি আৰু নেল কাটাৰ আছে কিবা কিবা আছে ন মোৰ তাই আকৌ মুখত দি দিয়ে যে সেইকাৰণে মোৰ ভয় লাগে এই আছে মাথা খালোৱে আৰু অকণমান চাহ বনাওঁ বনাই মেলি খাওঁ ৰুটিৰ লগত আৰু বুটো ভিজোৱা নাই আজি মানে কালি মানে মায়ে অকণমান কমকৈ ভিজাইছে নেকি বহুত কমে আছে নেকি সেয়ে মানে ৰাতিপুৱা খাই দিলোঁ আৰু নাই আৰু উলিয়ালোঁ একদম নৰম যে মা তাত যিহেতু লৰি আছে মায়ে মানে খাবলৈ ভাল পায় নৰম ন বহুত আৰু এয়া মাজে মাজে তিল দিয়া যে বহুত ভাল লাগে হোৱাইট তিল আমাৰো তিল আছে বগা তিল পেহী জানিছিলে এইয়া গাৰ্গী ৰাইচ চিমেণ্ট নেকি নহ'লে এয়া তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল যে বৃন্দাবন সেই সময়তে আনিছিল নেকি মানে আনিছে আৰু কেতিয়াবা আছে দেই এনেই বিস্কুটত ভাল লাগে কিন্তু এনেই বৰা চৰা বনাই খালে একদম বেয়া লাগে দেই মই আকৌ শুকান পিঠা বনাম বুলি ভাবিছোঁ আৰু বনাম যে কেনেকৈ বনাম সেই মোৰ চিন্তা জানেনে এবাৰ ঘৰত গ'লে মই ভোট দিবলৈ ঘৰত যাব লাগিবই মানে গ'লে আহোঁতে অকণ বৰা চাউল খুন্দি লৈ আহিম আমাৰ ঘৰত যিহেতু ঢেঁকী আছে টেনশ্যন নাই ধুনীয়াকৈ খুন্দিব পৰা যায় এতিয়া ঢেঁকী নাই আৰু বৰা চাউল মিলতো যদি খুন্দা হয় ভাল নহ'ব ন সেইকাৰণে মানে মাক পুতকক খুন্দিব দিছিলোঁ বিহুত সময়ত তেনেকৈ খুন্দি দিছে কষ্টে মষ্টে মাক পুতকে আৰু আমাৰ যে আমুলিষ্টা বহুত ওজন জানেনে এই দাদাডাল ইমান ওজন পিনাকে এতিয়াতো হাত বেয়া সেইটো কৰিব নোৱাৰিব মাও এফালে কৰিব নোৱাৰে সেই আৰু দেউতাওতো নোৱাৰিব ওজন দাঙিবলৈ ফণ্ডাল চচ কাৰণে ৰৈ গৈছে দাদাৰ সময়ে নাই কেতিয়া মই দাদাক কম খুন্দিব আৰু কেনেকৈ কম দাদাক খুন্দি দিবলৈ সেয়ে আৰু ঘৰত গ'লে অকণমান লৈ আহিব লাগিব আৰু চাহ বনাই মেলি খাওঁ প্ৰিয়া বহুত দিন মূৰত আহিছে তাই মোবাইল লৈছে দেই নি মোবাইল দেখুৱাবলৈ লৈ আহিছে মোক পাৰ্টিৰ ৰুটিহে আৰু সৰু মই চাহ খাম তাইও আহিব চাহ একো আনিব নালাগিছে কি আনিবছে নালাগে একো মোৰ কাৰণে এটা ৰজনী কথা লৈ আহিব বুলি ক'লোঁ আৰু আহোঁতে লৈ আহিব আৰু তাই সেই আমাৰ সৰু সৰুকৈ পাৰ্টি হৈ যাব প্ৰিয়াৰ মোবাইলৰ পাৰ্টি তো আহোঁতে চাহ বনালোঁ তাইক চাহ কিন্তু কম খায় দেই তো মই অকণমান বনাওঁ আৰু যদি তাই খাবলৈ বিচাৰে তাইক মানে অকণমান বনাই দিম আৰু যদি নাখায় তেতিয়াহ'লে ঠিকেই আছে মই অকণমান লাল চাহ বনাই খাওঁ গাখীৰ চাহ ৰাতিপুৱাটো খালোঁ আজি দুদিনৰ পৰা গাখীৰ চাহ মই একদম দিনতো ৰাতিটো মানে সন্ধিয়াটো খাই আছোঁ জানেনে মিঠা চাহ বেছি খালে মোৰ পেটৰ বিষ হয় সেইকাৰণে ভাল লাগে নাই নিমখ চাহ খুৱাই ভাল অকণমান নিমখ চাহ বনাই একদম নিমখ চেনি দুটা মিক্স কৰি বনাম আৰু কমকৈ দিম চেনিটো কমকৈ দিম মানে বেছি নিদিওঁ তেনেকৈ গাখীৰখিনিও গৰম কৰি গাখীৰ দি দিয়ে আজি যিটো বতৰ ঠাণ্ডা হ'লেও মানে গৰম কৰিলে ভাল লাগে আৰু ভয় লাগে ন বেয়া হৈ গ'লে ইমান পইচা গাখীৰ হয় আধা লিটাৰকৈ লোৱা হয় পিঠাটো মানে অকণমান আমি লোৱাটো বন্ধ কৰি দিছোঁ কাৰণ সি এতিয়া মানে গাখীৰ নাখায় হাত দুখ পোৱাৰ কাৰণে আকৌ বগা হৈ থাকে যে সেইকাৰণে মানে সি টান পাইছে খাবলৈ এনেওতো নাখায় বাৰু কালি পাৰি জবৰদস্তিকৈ খোৱা হয় আৰু কেইদিনমান পিছত আকৌ মানে ল'ম আৰু বুলি ভাবিছোঁ
সি নহ'লে মই আমাৰ ছোৱালীটো এতিয়ালৈকে গাখীৰ নাখায়ে, তাইক জৰুৰ 1 চামুচ দিওঁ, নেক্সট চামুচ সি খাবই নিবিচাৰে, ভালে নাপায় আৰু। তো চাহখিনি বনাওঁ, বনাই মেলি আৰামত খাওঁ। আৰু আমাৰ এইফালে বডিগাৰ্ড, ইছ ৰাম, বাৰে বাৰে পৰে, বাৰে বাৰে উঠে। এয়া চাওক, কি ৰুটি খাই আছোঁ, কমান দিব আৰু মোক খাবা। আইতাৰ লগত খালে কি জানা, ৰাতিপুৱাৰ ৰুটি আৰু আলু ভাজি। ক'ত যোৱা কি আমাৰ এতিয়ালৈকে টোপনি 9:30 হৈ গৈছেনে? কেতিয়া মই ৰুটি বনাম, কেতিয়া আলু ভাজি কৰিম চাইছেনে? এয়া এনেকৈ খেলি থাকিব, কানি মেলি খুৱাবলৈ লৈ আহিছোঁ যে, চাওক মুখ ফুলাই থৈ দিছে। এইট চনা, আমাৰ গাৰ্গী কিন্তু কালি টকলা কৰি দিম দেই, কাইলৈ কিন্তু টকলা কৰি দিম, আৰু এতিয়া একেবাৰে কাৰণে যিহেতু মঙলবাৰ ৰুটি বনাই আছোঁ, ৰুটি আৰু আলু ভাজি দেই। আজি মানে মায়ে বনাইছে দুপৰীয়া, দালি বনাইছে, মুগ দালি বনাইছে, তাৰপিছত মিক্স চব্জি বনাইছে, কচু শাক মানে বনাইছে। কিন্তু দালি চাউনা দিয়া হৈছে, একদম তিতা, দুপৰীয়া সাজ খাই মানে শান্তি লগা নাই মানে, সেইকাৰণে ভাবিলোঁ অকণ ৰুটি বনাওঁ, চবেই অকণ আৰামত খাওক। পিনাকটো খাওঁতে দেৰি হ'ল, আৰু এতিয়াও মানে ফোন কৰিছোঁ, আহি আছোঁ বুলি কৈছে, আৰু মানে আহি আছোঁ বুলি কওঁতে আৰু 20 মিনিট লাগিব আহক, আৰু সেইকাৰণে আগতীয়াকৈ ফোন কৰিছোঁ। টাইম বেছি হোৱা নাই, 10:30 হৈছে। ভাবিলোঁ বনাই মেলি লওঁ লাহে লাহে, বাগিয়ে ফালে খোৱালোঁ মৰমত। টাইম ইমান দুষ্টামি হৈছে কি ক'ম, ক'তো নাথাকে, বিচনাটো নাথাকিব, কোচতো নাথাকিব, মানে খেলো নাথাকিব, আৰু গ'লে মানে কাপোৰ একদম হেঁচি ধৰি ৰাখে, 2 হাতেৰে খামুচি ধৰি ৰাখে, খোজ কাঢ়িব নোৱাৰোঁ জানেনে, এনেকুৱা অৱস্থা। খোৱাটো কৰি ধুনীয়াকৈ ধৰি লওক, এই চাহটো বনাই মেলি লওঁ, বেছি টাইম হোৱা নাই, আৰু তাইক খুৱাই 9টামান মানত খুৱাইছোঁ, লাহে লাহে বনাই মেলি অলপ খুচি যেতিয়া দুপৰীয়াও টোপনি ঠিকমতে হোৱা নাই। কি আহিছে যে কৈছোঁ, তাই মোবাইল নিছে বুলি দেখুৱাবলৈ আনিছিলে, তাইলৈ কথা পাতোতে আমাৰ বায়ে উঠি গৈছে, বিয়া আহিছে, ৰজনীগন্ধা দি গৈছে, মোৰ আহি আগফালে গুচি গৈছে, মায়ে অকলে যে তাইৰ মায়ে সেইকাৰণে গুচি গৈছে। তো এই আলু ভাজি, আৰু এইফালে হৈ আছে ৰুটি, পিনাৰৰ কাৰণে ঘি লগত বনাব লাগিব 3টামান, অকল এতিয়া জাষ্ট অকল শুকান ৰুটি বনাই আছোঁ লাহেকৈ, মানে লাষ্টত এই 3টা আছে, 3টাত মানে ঘি লগত বনাম আৰু বনাই মেলি খাম, আৰু দেউতা আহিলে দেউতাক দি দিম। তো যি নহওক, ব্লগটো আজি ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভালে লাইক কৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম আৰু এটা ব্লগৰ সৈতে থাকিব আপোনালোকে। বাই বাই, গুড নাইট।